প্ৰথম খাই লওঁ পিছত ভিডিঅ' বনাই আছোঁ চাই থাকিব ভিডিঅ'টো মজেদাৰ ভিডিঅ' হ'ব গৈ আছোঁ এঠাইত ক'ত যাই আছোঁ ভিডিঅ'টো শেষলৈ চালে নিশ্চয় গম পাব একচুৱেলি বহুত দিন হ'ল ভিডিঅ' বনাবৰ কাৰণে সময় পোৱাও নাছিলোঁ আৰু এডিটিঙৰ কাৰণে প্ৰব্লেম বহুত সময় লাগে একচুৱেলি হাতত সময় নাছিলে সেইটো কাৰণত ভিডিঅ' বনোৱাও নাছিলোঁ আৰু আজি এঠাইত আউট অফ গোৱা গৈ আছোঁ আৰু যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু ক'ত গৈ আছোঁ বিভিন্ন ঠাই দেখাবলৈ চেষ্টা কৰিছোঁ এই ইউটিউবৰ দ্বাৰা চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু এতিয়া পাই গ'লোঁ মেইন আম্বুলি ঘাট ইয়াতে দোকান আছে খুব সুন্দৰ ব্ৰেকফাষ্ট পোৱা যায় গতিকে ইয়াতে অলপ ব্ৰেকফাষ্ট কৰি লওঁ এইফালে চাওক লুক চাওক কিমান তলত পানী এইটো ৱাটাৰফলৰ পানী এইফালে এইফালে চাওক আম্বুলি ঘাট এতিয়া যাওঁ গৈ ইয়াতে চাহ পানী খাওঁ কি আছে চাওঁ বাৰু দোকানত কি পোৱা যায় আৰু আমি গাড়ী আনিছোঁ এইখন ডাঙৰ গাড়ীখন আনিছোঁ এইখন ইয়াতে আমি চাহ তাহ খাওঁ बड़ा पाव खा रहा है गरम बड़ा पाव हेलो हम जा रहे हैं महाराष्ट्र में दिगंतास बड़ूपर देव मंकीज আমি ৰাতিপুৱা 8টা বজাত ওলাইছিলোঁ আৰু বৰ্তমান সময় 2টা বাজিব আমাৰ এইটো ডেষ্টিনেশ্যন এইটো এটা মন্দিৰ হয় বহুত পুৰণি শিৱ মন্দিৰ আৰু প্ৰথম আমাৰ ডেষ্টিনেশ্যন কলাপুৰ মহাৰাষ্ট্ৰত আৰু এই মন্দিৰটো চাওক পুৰা শিলেৰে নিৰ্মিত কলাপুৰত আছে মহাদেৱ মন্দিৰ হয় আৰু চাওক আকাশত এনেকুৱা এইবোৰ ছাইডত যিবোৰ আছে সব শিল হয় বহু পুৰণি কমেও 700-800 বছৰ পুৰণি মন্দিৰ আৰু কিতাবোৰ চাওক ডিজাইন সেই অতীত কালতে বনোৱা মন্দিৰ সব শিলেৰে নিৰ্মিত আৰু তেওঁলোক মহাৰাষ্ট্ৰৰ হয় তেওঁলোকে কিবা মিটিং কৰি আছে তো প্ৰথম ভিডিঅ' আৰু প্ৰথম ডেষ্টিনেশ্যন নেক্সট ভাল ভিডিঅ' আহি থাকিব আৰু
মন্দিৰৰ কাৰণে ওলাই আহিছোঁ তেতিয়া ত' মন্দিৰবোৰ দেখা পাব কলাপুৰত চাওক আকাশখনলৈ আকাশখন দেখা পায় ধুনীয়াকৈ চাওক আৰু আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আগলৈ ধামাকা ভিডিঅ' আহি আছে সকলো মন্দিৰ দেখা পাব